Hello everyone. আজি এটা ইম্পৰ্টেণ্ট টপিক লৈ আহিছোঁ যিটো টপিকৰ ওপৰত ডিছকাছ কৰিম কেৰিয়াৰ ৰিলেটেড এটা টপিক সেই টপিকটো হৈছে why we compare with ourselves with others এইটো ষ্টুডেণ্টৰ কাৰণে ভিডিঅ' আনিছোঁ ষ্টুডেণ্টক কম্পেৰিজনক লৈ পেলাই এটা ভিডিঅ' বনাইছোঁ যিটো কম্পেৰিজন ষ্টুডেণ্টৰ ক্ষেত্ৰত পেৰেণ্টছে কৰে ৰিলেটিভে কৰে যিকোনো ক্ষেত্ৰত কৰে কম্পেৰিজনটো ষ্টুডেণ্টৰ ক্ষেত্ৰত নহয় বেলেগৰ ক্ষেত্ৰতো হয় তাতকৈ ডাঙৰ বয়সৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো হয় কিন্তু মেইনলি ষ্টুডেণ্টৰ কাৰণে আনিছোঁ পেৰেণ্টছে নৰ্মেলি স্কুল লেভেলত ষ্টুডেণ্টক বহুত বেছি কম্পেৰিজন কৰে বেলেগৰ লগত চ' ইম্পৰ্টেণ্ট কেইটামান কথা ক'ম আৰু কম্পেৰিজনৰ কিছুমান নিগেটিভ পইণ্ট উঠাম যিবিলাক পইণ্টৰ জৰিয়তে ষ্টুডেণ্টৰ কথা গম পাব পেৰেণ্টছৰ কাৰণে ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ পেৰেণ্টছেও চাওক ষ্টুডেণ্টৰ লগত এটা আইডিয়া পাব ষ্টুডেণ্টৰ কেৰিয়াৰ ক্ষেত্ৰত এইবিলাকে কেনেকৈ এফেক্ট পেলায় সেই বস্তুবিলাকৰ বিষয়ে ভালদৰে বুজাই দিম ভালদৰে ভিডিঅ'টো চাই যাব এতিয়া মেইন টপিকটোলৈ আহিছোঁ অলপ আগতে মই ইয়াৰ কেইদিনমানৰ আগতে এটা ভিডিঅ' বনাইছিলোঁ মেথছ ছাবজেক্টটো চুজ কৰাৰ লগত ক্লাছ 12ৰ ক্ষেত্ৰত 12ৰ ক্ষেত্ৰত মেথছ ছাবজেক্টটো চুজ কৰাত কেইটামান পইণ্ট কৰিছিলোঁ সেইকেইটা ভালদৰে ভিডিঅ'টোত চাব দি থোৱা আছে প্লে'লিষ্টত ভালদৰে চালে গম পাব চ' আজি ভিডিঅ'টো আনিছোঁ কম্পেৰিজনৰ লগত এনেকুৱা এটা কণ্টেণ্ট যিটো কণ্টেণ্ট মই ভাবোঁ অসমীয়াত বহুত কম ওলাইছে মই এতিয়ালৈকে দেখা মতে অসমীয়া কণ্টেণ্ট সিমানটো ওলোৱা নাই কম্পেৰিজনৰ লগত জড়িত এনেকুৱা ধৰণৰ কণ্টেণ্ট কম ওলাইছে গতিকে ভিডিঅ'টো ভালদৰে চাওক দৰকাৰ হ'লে শ্বেয়াৰ কৰিব ইম্পৰ্টেণ্ট পালে ভাল পালে নিজৰ ৰিলেটিভছকো দেখাব ইম্পৰ্টেণ্ট হয় এতিয়া যেতিয়া আমি কম্পেৰিজনৰ কথা কওঁ কম্পেৰিজন কৰিলে আমি কি কৰোঁ দুটা বস্তুৰ লগত কম্পেয়াৰ কৰোঁ হয়নে চ' দুটা বস্তু যেতিয়া আমি কম্পেয়াৰ কৰোঁ আমি তাক কি কৰিব লাগে আমি দুটা পেৰামিটাৰ আমি দুটা বস্তুৰ ক্ষেত্ৰত কম্পেয়াৰ কৰোঁ তাৰ কিছুমান পেৰামিটাৰ আমি ফিক্স কৰি ল'বলগীয়া হয় ফৰ এক্সাম্পল ফুটবল খেলত মেছি ৰোনাল্ডোৰ লগত আমি কেতিয়াও বিৰাট কোহলীক কম্পেয়াৰ নকৰোঁ আমি ফুটবলৰ দুটা প্লেয়াৰৰ লগত কম্পেয়াৰ কৰিম আইদাৰ মেছি আৰু ৰোনাল্ডো দুইটাৰ ক্ষেত্ৰত একেলগে মেছি ভাল নে ৰোনাল্ডো ভাল কিয় কাৰণ তাহাঁতৰ কিছুমান পেৰামিটাৰ কনষ্টেণ্ট হয় ফিক্স হয় কেলৈ কাৰণ দুইটাই ফুটবল প্লেয়াৰ হয় দুইটাৰে পজিশ্যন একেই হয় চ' দুইটাৰে খেলত আমি কি কৰোঁ তেতিয়া ষ্টাইল অনুযায়ী আমি ৰিভিউ কৰোঁ যে কোনটো প্লেয়াৰ ভাল কোনটো প্লেয়াৰ বেয়া আমি ক্ৰিকেটৰ লগত কম্পেয়াৰ নকৰোঁ গতিকে দুটা বস্তু কম্পেয়াৰ কৰোঁতে পেৰামিটাৰবিলাক ছেইম হ'ব লাগিব ফৰ এক্সাম্পল আমি পেট্ৰলৰ লগত আমি ডিজেল কম্পেয়াৰ কৰিম পেট্ৰল ইঞ্জিন ডিজেল ইঞ্জিন আমি কম্পেয়াৰ কৰিম হয়নে ঠিক তেনেদৰে লিকুইড প্ৰডাক্টৰ লগত আমি ছলিড বস্তু এটা আমি কম্পেয়াৰ নকৰোঁ গতিকে যদিহে দুটা বস্তু কম্পেয়াৰ কৰোঁতে আমি পেৰামিটাৰবিলাক ফিক্স লৈছোঁ বেলেগ বেলেগ পেৰামিটাৰ আমি ধৰা নাই কেতিয়াবা গাখীৰৰ লগত পেট্ৰল আমি কম্পেয়াৰ কৰিম নেকি কিয় কৰিম সেইটোতো নকৰোঁ আমি সেইটো যদি মিলহে নাই তেনেকুৱা বস্তু আমি কম্পেয়াৰ কৰি লাভ কি গতিকে যেতিয়া দুটা অমিল বস্তু আহি পৰে তাহাঁতৰ মাজত কম্পেৰিজন কৰাটো ইললজিকেল কথা ঠিক তেনেদৰে পেৰেণ্টছে বেলেগ বেলেগ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত নিজৰ ল'ৰা ছোৱালীক কিয় কম্পেয়াৰ কৰে যিহেতু জানিব লাগে যে এভৰি চাইল্ড ইজ ডিফাৰেণ্ট প্ৰত্যেকটো ষ্টুডেণ্ট বেলেগ বেলেগ প্ৰত্যেকটো ষ্টুডেণ্টৰ ইণ্টাৰেষ্ট এপ্টিটিউড ইণ্টেলিজেঞ্চ বেলেগ বেলেগ হয় চ' সেইবিলাক কথা জনাৰ পাছতো কিয় পেৰেণ্টছে কম্পেয়াৰ কৰি থাকে সেই বস্তুটোৰ ওপৰত মই ভিডিঅ'টো আনিছোঁ পেৰেণ্টছে এটা কথা মনত লৈ লওক নিজৰ ষ্টুডেণ্টটো নিজৰ ল'ৰা বা ছোৱালীৰ ইণ্টাৰেষ্ট বেলেগ নিজৰ ইণ্টেলিজেঞ্চ লেভেল বেলেগ বেলেগ চবৰে ইণ্টেলিজেঞ্চ বেলেগ বেলেগ হয় চ' পেৰেণ্টছে কম্পেয়াৰ কৰা কথাটো মনলৈ কিয় আনিব লাগে সেই বিষয়ে ভিডিঅ'টো বনাই আছোঁ বহুত ক্ষেত্ৰত এটা কথা মিম বনিয়ে থাকে হিন্দী যিমানবিলাক টপিক আছে তাত বনিয়ে থাকে মেক্সিমাম কণ্টেণ্টত যে শৰ্মাজিকা বেটা সেইটোক লৈ পেলাই বহুতখিনি কথা কৈ থাকে কিয় শৰ্মাজিক লৈ পেলাই ইমান বেছি টাৰ্গেট বুজি নাপাওঁ কিন্তু মেইনলি কম্পেৰিজনৰ এক্সাম্পল দিয়ে চ' অসমতো ঠিক তেনেদৰে তেনেকুৱা সকলো ক্ষেত্ৰতে কম্পেৰিজন যিকোনো জেগাত কোনোবা এটা ল'ৰা বা ছোৱালীয়ে ষ্টুডেণ্ট এটাই যদি মেথছত কম পালে ডাইৰেক্ট কম্পেয়াৰ কৰিব তাতকৈ বেছি কেলৈ নাই পোৱা বা সি কেলৈ বেছি পাইছে তোতকৈ সিওতো ভালকৈ পঢ়িছে সি কেলৈ বেছি পাইছে তোতকৈ তাক লৈ পেলাই বহুত বেছি টেনশ্যন আৰু বহুত ক্ষেত্ৰত দেখোঁ কোনোবা এটা ল'ৰাই এক্সাম্পল কোনোবাই 0 পাইছে ল'ৰা বা ছোৱালীয়ে ছায়েন্সত 0 পাইছে কিন্তু লগৰটোতকৈ ইটোৱে যেনিবা 2 বেছি পাইছে চ' ইটোৰ ফূৰ্তি বহুত বেছি কাৰণ 2 বেছি পালে ইটোতকৈ তো তেনেকৈও বহুত ল'ৰা ছোৱালীক ফূৰ্তিত থকা দেখা পাওঁ বোলে মই 3 পাইছোঁ তাতকৈ 2 বেছি পাইছোঁ সি 1 পাইছে মই 3 পাইছোঁ বহুত ষ্টুডেণ্টৰে ধেমালি কৰিছোঁ এনে কথাটো এক্সাম্পল দিছোঁ বহুত ষ্টুডেণ্টে তাক লৈ পেলাই ফূৰ্তি কৰি থাকে যে কম্পেয়াৰ কৰিলোঁ যে তাতকৈ মই বেছি পাইছোঁ ৰাদাৰ দেন ইম্প্ৰুভিং হিমছেল্ফ সি কি কৰে লগৰটোতকৈ বেছি পালে সি ফূৰ্তি চ' সেই প্ৰকাৰে যদি কম্পেৰিজনটো কৰে ষ্টুডেণ্টে কেতিয়াও নিজক ইম্প্ৰুভ কৰিবলৈ আগবাঢ়ি নাহিব ষ্টুডেণ্টে নিজক ইম্প্ৰুভমেণ্টৰ পৰা আঁতৰাই ৰাখিব যদি কাৰোবাতকৈ 1 বেছি পাইছে ষ্টুডেণ্ট ফূৰ্তি কিয় বিকজ সেই কাৰ্ডটো ডেভেলপ কৰিছে পেৰেণ্টছবিলাকে কম্পেয়াৰ কৰি থাকে চ' সেইটো ডেভেলপমেণ্ট হওঁতে কি হয় ষ্টুডেণ্টবিলাকে নিজৰ লগতেও লাইফত কম্পিটিটিভনেছটো বাঢ়ি যায় আৰু কি হয় সি কম্পেয়াৰ কৰি চলে চ' এইটো ভাবে যে বেলেগতকৈ যদি মই বেছি পাই থাকোঁ মই জীৱনত ছাকচেছফুল চ' সেই কম্পেৰিজনটো কৰাতকৈ ৰাদাৰ দেন কম্পেয়াৰিং
উইথ আদাৰ্ছ ষ্টুডেণ্টে নিজৰ ষ্টেটটোত কম্পেয়াৰ কৰিব লাগে যে মই আগতকৈ কিমান বেছি পাইছোঁ, মই যদি আগৰ টাৰ্মতকৈ আজিৰ টাইমত বেছি নম্বৰ পাইছোঁ, মোৰ ইম্প্ৰুভমেণ্ট হৈছে। যদি নাই পোৱা তাৰ ফেইলিয়াৰ্ছবিলাক উলিয়াই মেলি তাক ইম্প্ৰুভমেণ্টৰ কাৰণে গাইড কৰিব লাগে পেৰেণ্টছে। চ' সেইকাৰণে পেৰেণ্টছৰ কাৰণে উলিয়াই আনিছোঁ। গতিকে পেৰেণ্টছে কম্পেয়াৰ কৰাতকৈ ষ্টুডেণ্টটোৰ ইণ্টেলিজেঞ্চ চাই তাক গাইড কৰক যে তই আগতকৈ বেছি পাব লাগিব আৰু সেইকাৰণে তই এনেকৈ ইম্প্ৰুভমেণ্ট কৰিলেহে আগবাঢ়িব। চ' কম্পেয়াৰ কৰিলে ষ্টুডেণ্ট ডিম'টিভেট হ'ব, এংজাইটি আহিব আৰু পেৰেণ্টছৰ কথা ষ্টুডেণ্টে শুনে। গতিকে ষ্টুডেণ্টে ভাবিব যে হয় মই কাৰোবাতকৈ কম পালোঁ মানে মই নিজৰ ক্ষেত্ৰত মই কেপেবল নহয়, এবল নহয়। এটা কথা সদায় চাব, ইণ্টেলিজেঞ্চৰ ওপৰতেই গোটেই খেল। প্ৰত্যেকটো ষ্টুডেণ্টৰে ইণ্টেলিজেঞ্চ বেলেগ বেলেগ আৰু ইণ্টেলিজেঞ্চৰ বেলেগ বেলেগ ভাগ আছে। মিউজিকেল ইণ্টেলিজেঞ্চ আছে, লিংগুইষ্টিক ইণ্টেলিজেঞ্চ আছে, হয়নে, ইণ্ট্ৰাপাৰ্চনেল ইণ্টেলিজেঞ্চ আছে, ইণ্টাৰপাৰ্চনেল ইণ্টেলিজেঞ্চ আছে, বেলেগ বেলেগ ইণ্টেলিজেঞ্চ আছে। আজি মিউজিকেল ইণ্টেলিজেঞ্চটো কি হয়? যিবিলাক ষ্টুডেণ্ট গান বাজনাত ভাল, গান নাচ ইনষ্ট্ৰুমেণ্ট সেইবিলাকত ভাল, সেইবিলাক হৈছে মিউজিকেল ইণ্টেলিজেঞ্চ, হয়নে। কিছুমান ইণ্ট্ৰাপাৰ্চনেল ইণ্টেলিজেঞ্চত ভাল, কমিউনিকেশ্যন স্কিল ভাল, নিজক লৈ পেলাই নিজক ৰিয়েলাইজ কৰিব পাৰে, নিজক লৈ নিজৰ ভুল ভ্ৰান্তিবিলাক নিজকে এক্সেছ কৰিব পাৰে, এছেছমেণ্ট কৰিব পাৰে। চ' যাৰ কমিউনিকেশ্যন স্কিল ভাল, টিম ৱৰ্ক, লিডাৰশ্বিপ, তেনেকুৱা ধৰণৰ কিছুমান স্কিল কিছুমান ষ্টুডেণ্টৰ ভাল থাকে। চ' ইণ্টেলিজেঞ্চ চবৰে বেলেগ বেলেগ। কিছুমানে গান ভাল গায়, কিছুমানে আকৌ কমিউনিকেশ্যন স্কিলত ভাল, কিছুমানে পাব্লিক স্পিকিঙত ভাল, কিছুমানে বিজনেছৰ কথা পাতি ভাল পায়, কিছুমানে আকৌ টেকনিকেল কথা পাতি ভাল পায়। চ' প্ৰত্যেকটো চাইল্ড নিজৰ ল'ৰা ছোৱালী সদায় বেলেগ বেলেগ ইণ্টেলিজেঞ্চ লেভেল আছে। পেৰেণ্টছে ৰাদাৰ দেন কম্পেয়াৰিং উইথ আদাৰ্ছ, পেৰেণ্টছে ষ্টুডেণ্টৰ ইণ্টেলিজেঞ্চ লেভেলটো উলিয়াওক, সি কোনটো টাইপ অফ ইণ্টেলিজেঞ্চত পৰে। এটা আছে কাইনেষ্টেটিক ইণ্টেলিজেঞ্চ, যিটো স্পৰ্টছৰ লগত জড়িত। ষ্টুডেণ্ট কিছুমান খেলত বহুত ভাল, চাবচোন। গতিকে পঢ়া শুনাৰ বাদেও বেলেগ বস্তুবিলাক আছে। গতিকে সেই ইণ্টেলিজেঞ্চ চবৰে বেলেগ বেলেগ, সেইখিনি উলিওৱাটো গুৰুত্ব, সেইটোহে স্মাৰ্ট ৱে। তেনেকৈ উলিয়াই পেলাই ষ্টুডেণ্টটোক সেইটো লাইনক আগবঢ়াবলৈ ট্ৰাই কৰক আৰু কম্পেয়াৰ কৰি নাথাকিব। কম্পেয়াৰ কৰি থাকিলে ষ্টুডেণ্টটোৱে ইম্প্ৰুভ নকৰিব। গতিকে নিজক ছেল্ফ ইম্প্ৰুভমেণ্টৰ কাৰণে যিমান প্ৰমোট কৰিব, ষ্টুডেণ্ট মটিভেট হ'ব, ষ্টুডেণ্ট এনকাৰেজ হ'ব কেৰিয়াৰত আগবাঢ়িবৰ কাৰণে। চ' ষ্টপ কম্পেয়াৰিং উইথ আদাৰ্ছ। থেংক ইউ। ভিডিঅ'টো যদি ভাল লাগে শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক, আৰু যদি ভাল পাইছে লগৰ ৰিলেটিভছকো দেখাওক, ফ্ৰেণ্ডছকো দেখাওক। ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ, যিখিনি কথা কৈছোঁ ক্লিয়াৰ কথা কৈছোঁ। এনেকুৱা কণ্টেণ্ট কম বনিছে অসমত, অসমীয়া কণ্টেণ্ট এনেকুৱা কম বনিছে। গতিকে ভালদৰে চাই যাব, দৰকাৰ হ'লে শ্বেয়াৰ কৰিব। থেংক ইউ।